হেল্ল' গাইজ সকল, কি হ'ব আপোনালোকে? চব ভালে আছে? মই ভালে পাই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিলোঁ আমি এতিয়া যোৰহাট সমাগম চাই থাকক ভিডিঅ'টো, ভাল লাগিব। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো একেবাৰে ইয়াতে চাকি জ্বলাবলৈ কৈছে, ইয়াতে চাকি জ্বলাব লাগিব। আৰু ভিতৰতো পাৰি, ভিতৰতো মানুহ ভিৰ, ভিতৰত বা দেখুৱাম বা আমি এতিয়া চাকি জ্বলোৱা মতে ইমান সমাগম মানুহ, ক'বলৈ গ'লে এনেকুৱা ভিৰ, চাকি জ্বলাব পৰাই নাছিলোঁ আমি, জেগাই বিচাৰি পোৱা নাই। আকৌ সেইটো পাই দেখাইছিলোঁ পাছফালে, এইটো আগফালে। এতিয়া আকৌ ঘূৰি পিনি এইফালে সোমালোহি। আপোনালোকক কৈছিলোঁ যেন চাকি ইয়াতো জ্বলাব পাৰি বুলি। এয়া বৰনামঘৰ ভিতৰ ভাগ। কৃষ্ণ আচলতে চাই আছোঁ, কি কৰিব। এতিয়া আমি ঘূৰি ফুৰিছোঁ আপোনালোকক দেখুৱাবলৈ। চাই থাকক ভিডিঅ'টো। চাকিয়ে চাকি কিমান মনোকামনা মানুহ আহে পূৰণ হ'বলৈ। ইয়াত ফলো পায় বোলে, মনোকামনা পূৰণ যদি আপোনালোকক কৈ দিয়ে, যদি ফলে দীঘল নকওঁ আৰু কিমান হয় মানে জানো, মোবাইলৰ চাৰ্জ নাই। চাই থাকক আপোনালোকে। ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট ভৰ্তি কৰি দিব দেই। বাই বাই।